गोदान बोसोर बैसागोखौ लोब्बा लाखिनानै दिनै 30 नं गरायसर बियाबनि सिङाव थानाय गिदिरखौ मान बावनाय, उन्दैखौ बोर साबस्रिनाय हाबाफारि लानाय जादों। 30 नं गरायसर बियाबनि MCLA पबित्र कुमार बर' आरो गरायसर ब्लक UBPनि बानजायनायाव बे हाबाफारियाव बाहागो लादों 30 नं गरायसर बियाबनि MCLA पबित्र कुमार बर'जों लोगोसे UBPN राजखान्थि हान्जानि बायदिसिना बिबानाव थानाय सोद्रोमाफोरा बाहागो लायो। बेजों लोगोसे फोरमायदों दि MCLA पबित्र कुमार बर' बिथाङा सा 200निबो बारा बैसोगोरा सुबुंफोरखौ मान बावनाय जादों होननानै फोरमायथियो। চনৰ বিহুৰ ওলগ যাচিছোঁ, সেৱা জনাইছোঁ আৰু সকলো জীৱনৰ শান্তি আৰু ঐক্যৰ কাৰণে, সুস্বাস্থ্যৰ কাৰণে আৰু যিখিনি মনৰ কথা, যি সপোন, এই সপোনবিলাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে ঈশ্বৰে আল্লাই যেন আমাক আশীৰ্বাদ কৰে, তাৰ কাৰণে ঈশ্বৰৰ প্ৰতি মই সকলোৰ হৈ সেৱা ৰাখিছোঁ আৰু প্ৰতিটো পৰিয়ালৰ শান্তি বাতাবৰণ সৃষ্টি কৰি আমাৰ সুসন্তান, ভৱিষ্যতৰ সন্তানবিলাকৰ উচ্চ আকাংক্ষা মই কামনা কৰিছোঁ। বিশেষভাৱে যিহেতু আপোনালোকে গমেই পালে, যিহেতু আপোনালোকক আজিৰ দিনটোত ইয়াৰ মঞ্চলৈকে মাতি অনা মুখ্য উদ্দেশ্যটো বিশেষ নহয়। আপোনালোকৰ যিহেতু বহুত সময় আপোনালোকৰ লগত থাকি এনেকৈ আলাপ আলোচনা মুক্তভাৱে আমি আলোচনা কৰা, অলপ এনজয়মেণ্ট লোৱা, এই সুবিধাটো লোৱাৰ কাৰণেহে আপোনালোকক ইয়াত মতা হৈছে। এইটো কাৰণে আপোনালোকে বেয়া নাপাব, কষ্ট দিয়া বুলি ভাবিব নালাগে। আমি সেৱা জনাইছোঁ, প্ৰণাম। আপোনালোকৰ জীৱনৰ সংগী হিচাপে, নিজৰ সন্তান হিচাপে, কিবা এটা সম্পৰ্কৰ ব্যক্তি হিচাপে গ্ৰহণ কৰি ল'ব বুলি মই আশা ৰাখিছোঁ। শ্ৰদ্ধাৰ আমাৰ যিখিনি